ছোৱালী শিক্ষা খুজিবলৈ যায় নহলে লোকৰ ঘৰত কাম কৰগৈ জানি ল আজিৰ পৰা বহি বহি তই খাব নোৱাৰ যদি পাৰ ভিক্ষা খুজগৈ এনেকৈ হক তই মোক টকা আনি দে টকা নহলে ঘৰ কেনেকৈ চলাম হা ঘৰ কেনেকৈ চলাম ঐ ছোৱালী মোৰ মুখৰ ফালে চাই নাথাকিবি জানি ল আজিৰ পৰা তই বহি বহি খাব নোৱাৰ শিক্ষা খুজগৈ নহলে লোকৰ ঘৰত কাম কৰগৈ যদি এইবোৰ কৰিব নোৱাৰ তেন্তে ঘৰ এৰি গুচি যাগৈ যিটো কৈছো সেইটো শুন মা তোমাৰ আজি কি হৈছে তুমি মোৰ লগত এনেকৈ ব্যৱহাৰ কিয় কৰি আছা মা মোৰ একো হোৱা নাই তোমাৰ প্ৰশ্নৰ উত্তৰ মোৰ তাত নাই মুঠতে জানি ল তই বহি বহি খাব নোৱাৰ নহলে ঘৰ এৰি গুচি যা মা মই ঘৰ এৰি ক'ত যাম মই তোমাক এৰি ক'তো নাযাওঁ মা মা মই ইয়াতে থাকিম তুমি যিটোৱে কোৱা মই সেইটোৱে কৰিম মা মোক ইয়াৰ পৰা যাব নক'বা মা শুন পাহি তই মোক মা বুলি নামাতিবি মই তোৰ মা নহয় মই তোক সৰুৰ পৰা পালিছোহে মই তোক জন্ম দিয়া নাই নহয় মই জানো এইবোৰ মা সকলোৱে কয় তুমি মোক জন্ম দিয়া নাই বুলি মোৰ বাবে তুমিয়ে মোৰ মা নাজানো কোন মাকে তোক জন্ম দিলে তই বহুত ভাল ছোৱালী কিন্তু মই ইমান ভাল নহয় আৰু হ'বও নিবিচাৰো কিন্তু তোক মই টকাৰ বাবেহে পালি আছো কিন্তু এতিয়া যেতিয়া তোৰ বাবে মই টকাৰ পোৱা নাই তোক আৰু পালি মোৰ একো লাভ নাই তুমি চিন্তা নকৰিবা মা মই য'ৰ পৰাই হওক যেনেকৈয়ে হওক টকা আনি তোমাৰ হাতত দিম মা কি হ'ল অঞ্জলি মাজ ৰাস্তাত কাৰ ৰখাব দি এনেকৈ নামি আহিলা যেন চোৱা অঞ্জন কিমান মৰম লগা তাই আৰে শিক্ষাৰী গাঁৱলীয়া সুজনীয়া ছোৱালী এজনীৰ কাৰণে এনেকৈ মাজ ৰাস্তাত কাৰ ৰখাবলৈ চিঞৰিছিলা মই ভাবিলোঁ ডাঙৰ কিবা এটা হ'ল মাইনা তোমাৰ ঘৰ ক'ত মোৰ ঘৰ বহুত দূৰত তোমাৰ মা আৰু দেউতা আছেনে মোৰ অকল মা আছে মোৰ দেউতা নাই তোমাৰ মাৰাই কাম নকৰে তোমাক শিক্ষা খুজিবলৈ ইমান দূৰলৈ পঠিয়াইছে ন কোৱা আকৌ ঠিক আছে তুমি ক'ব বিচৰা নাই যদি ক'ব নালাগে দিয়া তুমি সদায় এইখিনি ঠাইত আহানে মই সদায় এইখিনি ঠাইত নাহোঁ কেতিয়াবাহে আহোঁ বাৰু তুমি এই টকাখিনি ৰাখা আপুনি মোক ইমান টকা দিছে সেই টকাখিনি গৈ মাক দিবা আৰু ক'বা তোমাক স্কুলত নামভৰ্তি কৰি দিবলৈ আৰু যি যি কিতাপ পত্ৰ লাগে সেইখিনিও কিনি দিবলৈ ক'বা অঞ্জলি বলা এতিয়া মোৰ দেৰি হৈছে তোমাক ড্ৰপ কৰি মই আকৌ অফিচ যাব লাগিব হেল্ল' কওক ছাৰ ইমান দিনৰ পাছত আপোনাৰ কেনেকৈ মনত পৰিলে মোক ফোন কৰিবলৈ একো পাহৰা নাই ছাৰ কিমাননো টকানো দিয়ে আপুনি সেইখিনি টকাৰে মোৰ খৰচখিনিয়ে চলে পুৰস্কাৰ মানে আপুনি মোক পুৰস্কাৰ দিব হা ছাৰ আপোনাৰ ভাগৰ পৰা মোক এভাগ লাগিব এটা পোৱালিক সৰুৰ পৰা ডাঙৰ কৰাটো কিমান কষ্ট সেইখিনি ভাগ মোকো দিব লাগিব ছাৰ উল্টা পুল্টা কামবোৰ এই নিৰ্মালী দেৱীয়ে কৰিবই টকা যোনফালে এই নিৰ্মালী দেৱীও সেইফালে মা মই যেন তোমাক টকা দিছিলোঁ ভাল আণ্টিজনীয়ে দিয়া সেইখিনি টকাৰে মোক স্কুলত নামভৰ্তি কৰি দিবানে আইঅ দেহি তই স্কুলত পঢ়ি কি কৰিবি হা তই স্কুলত গ'লে ভিক্ষা কৰিব কোন যাব হা মা মোৰ স্কুলত যাব মন আছে বাবে ভাল আণ্টিজনীয়ে দিয়া টকাখিনি মই লৈছিলোঁ চুপ থাক স্কুলৰ নাম মুখেদি নুলিয়াবি তই স্কুল যাবৰ বাবে জন্ম লোৱা নাই নহয় তই নিৰ্মালী দেৱী মানে তোৰ মাক ভিক্ষা কৰি খুৱাব